Hello friends, welcome back to my channel. মই লিপিকা আৰু মোৰ সৰল জীৱন তেনে বন্ধুসকল আজি এটা নতুন দিন আৰম্ভ কৰিছো লকডাউনৰ। আজি দিনটো নাজানো কেনেকৈ পাৰ কৰো, বহুত কিবা কিবি ভাবি থৈছো। তথাপি চাওচোন কি কৰিব পৰা যায়, কিবা কিবি কাম অলপ উলিয়াই ল'ব লাগিব, এনেকৈ দিন পাৰ কৰিব নোৱাৰি। তেনে চাই থাকিব আপোনালোকে, কি হয় ক'ব নোৱাৰো। এতিয়া ৰাতিপুৱাটো বহুত সময় হ'ল, কিন্তু দেৰিকৈ উঠিছোঁ। যেহেতু ঘৰৰ ভিতৰতে থাকিবই লাগিব, বেছি টাইম শুই কটাবলৈকে মন যায়, তথাপি বেছিকৈ শুই থকাটো ভাল নহয়। তেন্তে মই আজি দিনটো আৰম্ভ কৰিম, আৰু আপোনালোকে যদি মোৰ এই ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে এটা লাইক কৰিব, আৰু মোৰ পৰিয়ালৰ সকলো সদস্যকে মই কুশলে থকাটো কামনা কৰোঁ। নিশ্চয় আপোনালোক ভালেই আছে আৰু নিজৰ ঘৰতে ব্যস্ত হৈ আছে। তেন্তে এটা কমেণ্ট কৰিবচোন আপোনালোকে দিনটো কেনেদৰে পাৰ কৰিছে। তেন্তে বন্ধুক আজি মই দিনটো আৰম্ভ কৰোঁ, আৰু বিশেষ একো নকওঁ, খালি চাই থাকক ভিডিঅ'টো। কি কৰি আছা? হে? নদলিয়াই ব'লা। চলো ব'লা ব'লা ব'লা। চি এইবোৰ কি বুটলিছে, হাত ধুবগৈ লাগিব দেই। তেনে বন্ধুসকল, আমি যিহেতু গাঁৱত থাকোঁ, আমাৰ শাক পাচলিৰ অভাৱ কিছু হোৱা নাইকিয়া। এয়া চাওক, আমাৰ গাঁৱত এয়া শাক পাচলি আমি পাই আছোঁ, যিহেতু আমাৰ ইঘৰে সিঘৰে যথেষ্ট সহায় কৰি আছে। যাৰ যাৰ ঘৰত যি যি পাচলি হৈছে আমি আদান প্ৰদান কৰি আছোঁ। মাছ মাংসৰ অৱশ্যে অসুবিধা পাইছোঁ, তথাপি ডিম আনি খাই থাকিব পাৰিছোঁ। এয়া হৈছে হাঁহৰ ডিম, এয়া কাঁচকল, এয়া দেখিছে আপোনালোকে। নিশ্চয় আপোনালোক যদি গাঁৱতে বাস কৰিছে, আপোনালোকৰো শাক পাচলিৰ অভাৱ হোৱা নাই। কিন্তু যিসকল মোৰ বন্ধু বান্ধৱী চহৰত আছে, তেওঁলোকে নিশ্চয় অলপ কষ্ট পাইছে। উপায় নাই, দুদিনমান কষ্ট কৰিলে যদি ভাল ফল পোৱা যায়, তেনেহ'লে আমি কষ্ট কৰিবলৈ অকণো কুণ্ঠাবোধ কৰিব নালাগে। তথাপি জীয়াই থাকিবলৈ যিকণ প্ৰয়োজন হয় সেইকণ নিশ্চয় পাই আছে। আৰু কিনো ক'ম, এয়া আমাৰ অলপ বেছিয়ে হৈ গৈছেগৈ, আৰু ইঘৰে সিঘৰে দিওঁতে এইবোৰ দেখিছে। কণবিলাহী এয়া আছে, আৰু অলপ আছেই, গতিকে মই ভাবিছোঁ আজি কণবিলাহী আচাৰ অলপ বনাই থ'ম, নহ'লে বিলাহীবোৰ নি নষ্ট হৈ যাবগৈ। আৰু এয়া আজি তিতা কেৰেলা এয়া কাটি থৈছোঁ, চবকে খাই আছোঁ। এয়া গোটেইখন খেচতি হৈ আছে, তিতা কেৰেলা কাটি থৈছোঁ, বনাব লাগিব। একদম বজাৰ মেলি লৈছোঁ, চাফাই হোৱাই নাইকিয়া, আৰম্ভ কৰিমহে আৰু। আজি এইবিলাককে মিলাই কৰি কিবা বনাম আৰু, চাই থাকক আপোনালোকে। ভাল পালে লাইক কৰিব, আৰু আপোনালোকে কেনেকৈ বনাইছে, কি খাই আছে জনাব। আৰু চহৰত থকা বন্ধু বান্ধৱীসকল, আপোনালোকে অসুবিধা পাইছে নেকি, এয়াও কমেণ্ট কৰিব। আৰু মোৰ বিশ্বাস, গাঁৱত থকা মোৰ যিসকল বন্ধু বান্ধৱী আছে, মোৰ পৰিয়ালৰ সদস্য আছে, নিশ্চয় ভালদৰে শাক পাচলি খাই আছে। এইবোৰ শাক পাচলি আনিছোঁ যদিও আমি বাহিৰতে ধুই পখালি ৰ'দত দি পেলাইহে আনিছোঁ আকৌ দেই। গাখীৰো আমি গাঁৱৰ পৰাই লওঁ, তথাপি গাখীৰ লোৱা মানুহজনকো আমি কাজ কৰা নাই, তেখেতকো আমি বাহিৰতে থ'ব কওঁ, আৰু আমিও সেই তেনেকৈয়ে ধুই পখালি আকৌ বটললৈ লৈ আহোঁ। আৰু চাই থাকক তেনেহ'লে। আৰু বন্ধুসকল, যোৱা সপ্তাহত যে মই আপোনালোকক এয়া পদিনা এনেকৈ লগাব পাৰি নেকি পৰীক্ষা কৰি চাইছিলোঁ, আপোনালোককো দেখুৱাইছিলোঁ। মই জনাইছিলোঁ যে যদি মই এইটোত ছাকচেছ হওঁ আপোনালোকক দেখুৱাম। তেন্তে আজি এসপ্তাহ হৈ গ'ল, আজি আমি চাম এইটোত শিপা ওলাইছেনে নাই। ৱাও, এয়া দেখিছে শিপা ওলাইছে। সঁচাকৈ এইটো কামত দিয়ে দেই, আপোনালোকেও কৰিব পাৰে।
বা সুন্দৰ শিপা ওলাইছে এয়া দেখিছে। এতিয়া এইবোৰ মই ধুনীয়াকৈ ৰুই থ'ম। মনটো ভাল লাগি গৈছে, কিবা এটা কাম কৰিলে সফল হ'লে সঁচাকৈ বহুত ভাল লাগে নহয়নে? সঁচাকৈ দেই, আমাক কিন্তু ইউটিউবে বহুত শিকাইছে দেই, বিশেষকৈ মোক। মই বহুত শিকিছোঁ ইউটিউবৰ পৰা। সেয়া দেখিছেনে ধুনীয়া হৈ আছে। যোৱা সপ্তাহত আপোনালোকে যদি মোৰ ভিডিঅ'টো চাইছে তেতিয়াহ'লে দেখিছে মই কেনেদৰে এয়া কৰিছিলোঁ। ইয়াত পানী দি থৈছিলোঁ, এতিয়া এইখিনি গজালি ওলাই গ'ল। এতিয়া এইখিনি ৰুই দিম আৰু গতিকে এইটো বিগ ছাকচেছ মোৰ কাৰণে। ঠিক আছে, এইখিনি মই এতিয়া ৰুম বাৰু, ক'ৰবাত নিৰ্দিষ্ট জেগাটোকো উলিয়াই লৈ ওপৰত টাবতে ৰুব লাগিব। আৰু আপোনালোকেও এনেকৈ মোৰ নিচিনাকৈ কৰিছিলে নেকি জনাবচোন। আৰু যদি নাই কৰে নিশ্চয় এতিয়া মইতো ক'বই পাৰোঁ কৰিব লাগে বুলি, কাৰণ এনেকৈ কৰি নিজে ৰোৱা পদিনা যদি এসাঁজ খাবলৈ পোৱা যায় নিশ্চয় বহুত ভাল লাগিব। এইখিনি মোৰ ৰুব পৰা হৈ গ'ল, মই ৰুম, আপোনালোকেও কৰিবচোন এনেকৈ। আগতে কোৱা নাছিলোঁ যদি এতিয়া নিশ্চয় কৰিব বুলিয়ে ক'ম, কাৰণ যিহেতু মই ছাকচেছ হ'লোঁ, গতিকে আপোনালোকেও কৰি চাব। তেনে বন্ধুসকল এয়া চাওঁ, গাখীৰ অনা মানুহজনৰ পৰা আমি গাখীৰ এনেদৰেহে লৈছোঁ। মই বটলটো ওপৰৰ পৰা তেখেতক দি দিওঁ আৰু তেখেতে তলতে গাখীৰৰ বটলটো থৈ যায়। আৰু পিছত আমি গাখীৰৰ বটলটো ধুনীয়াকৈ আনি ডেটল পানীৰে চাফাকৈ ধুই মেলি নিজৰ হাত চাফা কৰাৰ পিছতহে গাখীৰখিনি ব্যৱহাৰ কৰোঁ। ভালদৰে উতলাইহে আমি গাখীৰখিনিও খাইছোঁ। আপোনালোকেও এনেদৰে সাৱধানে থাকিব আৰু তেতিয়া সুস্থ হৈ থাকিব বুলি মোৰ আশা থাকিল। আৰু বন্ধুসকল, আজিকালি এই লকডাউনৰ সময়ত আমি নিজৰ ঘৰখন সম্পূৰ্ণৰূপে চাফাকৈ ৰাখিব যত্ন কৰিছোঁ আৰু ল'ৰা ছোৱালীকো ভিতৰতে ৰাখিবলৈ এয়া ব্যৱস্থা কৰি দিছোঁ। যিকোনো কামত সিহঁতক ব্যস্ত ৰাখিবলৈ চেষ্টা কৰিছোঁ। গতিকে আপোনালোকেও আপোনালোকৰ ল'ৰা ছোৱালীক এনেদৰে ধুনীয়াকৈ সুৰক্ষিত কৰি ঘৰৰ ভিতৰতে ৰাখিব বুলি আশা থাকিল। এয়া চাওক বন্ধুসকল, মই বিলাহী আচাৰ বনাই মই ৰ'দত দি থৈছোঁ। যদি আপোনালোকে ইয়াৰ ৰেচিপি জানিব বিচাৰে নিশ্চয় কমেণ্ট কৰি জনাব আৰু মই নিশ্চয় আপোনালোকৰ লগত এই ভিডিঅ' শ্বেয়াৰ কৰিম। এয়া চালাড, এয়া মচুৰ মগুৰ দালি, অমলেট, তিতা কেৰেলাৰ ভাজি, ছজনাৰ ভাজি, ৰঙালাও জিকাৰ ভাজি, ধনিয়া আৰু বিলাহীৰ চাটনি, আৰু আমাৰ প্ৰতি সাজতে দৈ থাকে। এয়া দৈ, ঘৰতে বনোৱা দৈ। আজি আমি দুপৰীয়া ইয়াৰে খাম। গতিকে বন্ধুসকল, আপোনালোকে যদি ভাল পায় এটা লাইক কৰিব আৰু কমেণ্ট কৰিব মোৰ আজি থালিখন কেনেকুৱা হৈছে। তেনে আজিলৈ আহোঁ, পুনৰ এটা নতুন ভিডিঅ' আপোনালোকক পুনৰ দেখা পাম। টাটা, বাই বাই।